এইটো ডাঙৰটো হাতত লৈছে এনেকুৱা ফটো মাৰি লৈ এটা কেতিয়ামান পাম ৰাস্তা হয় নেকি মই উঠি যায় একো কামেই হোৱা নাই গোটেই চৰকাৰে কামটো দিছে এনেকুৱাকৈ কৰিছে চৈতন্য কৰি কিনে কাম হোৱা নাই আমাৰ এই ৰোডটোৰ পৰা বৰগুলিটো ৰঙিয়া যাওঁ ৰঙিয়াত মেডিকেল যাব লাগে কিবা যাব লাগে কামখিনি এনেকুৱা ফাল্টুমি কৰিছে কামৰ হেৰি নাই আমাৰ এতিয়া চৰকাৰৰ ফালৰ পৰা আমাক হেৰি লাগে আৰু ভালকৈ কামটো হেৰি কৰাৰ কাৰণে আহ্বান কৰিলোঁ ৰাস্তাটো মানে আজি ৩-৪ বছৰ হৈ গ'ল ৰাস্তাটো ইফালে হ'লে ইফালে নহয় ইফালে হ'লে সিফালে নহয় এইটো ৰাস্তা ক'তো দুৰ্গা পূজা আগতে হ'ব লাগে ক'তো দিন আগতে 3 বছৰ 4 বছৰ আগতে হ'ব লাগে ৰাস্তা হোৱা নাই কিন্তু কামটো কৰা নাই স্থগিত কৰি আছিল কৰিছে এতিয়া দুৰ্গা পূজাৰ পিছতে কামটো আৰম্ভ কৰিছে কৰি কামটো হৈছে কৰা কিন্তু সেইফালে হোৱা নাই গাড়ী মটৰ চলিব দিয়াই নাই একদম পুৰা অস্তব্যস্ত হৈছে ৰাস্তা হোৱাই নাই খালি নিজে উঠি গৈছে বাইক যাওঁতে কিবা উঠি গৈছে হা ঠিকাদাৰ কামবিলাক এনেকৈ গাঁঠিয়লি কৰি কামবিলাক কৰি থৈ গুচি যায় ৰাইজে পুৰা শক্তি হৈ থাকিব লাগে আমাৰ কাউৰবাহা গড়েশ্বৰ এইটো অঞ্চলৰ গোটেইখিনি মানুহে আমাৰ এইটো মেইন ৰাস্তাই বুলি ক'ব পাৰি কিন্তু ইয়াত যিখিনি নেকি আমাক যিটো ডাঠা বা 3 ইঞ্চি দিব লাগে ডাঠ পৰিব লাগিছিল ৰাস্তাটোত আমাক 1 ইঞ্চিও পৰা নাই কিছুমানত কিন্তু আধা ইঞ্চিও পৰা নাই সেই হিচাপত কি হিচাপত ৰাস্তাটো বনাই থৈ গ'ল বা আমাৰ যিবিলাক নেকি সমাজৰ মানুহ আছে তেখেতসকলে এতিয়া আগবাঢ়ি আহিছে ৰাস্তাটো যে পৰহি বনালে আজি এই ধৰ 2 দিনতে আমাৰ এৰি গ'ল সেই হেৰিৰ কাৰণে আমি আপোনালোকক এটা অনুৰোধ কৰিছোঁ আপোনালোকৰ নিউজ লাইভৰ থ্ৰুদি আমাক এই ৰাস্তাটো মেৰামতি কৰি দিয়াৰ কাৰণে আমাৰ হেৰিক যি ঠিকাদাৰ তেখেতক অলপমান কমলবোৰক অনুৰোধ কৰিলোঁ এইখিনি ধন্যবাদ